এই আশ্ৰমখনৰ নাম হ'ল মাইত্ৰী আশ্ৰম। তো নৰ্থ লখিমপুৰ জিলাৰ লীলাবাৰী অঞ্চলত উজ্জ্বলপুৰ গাঁৱত মাইত্ৰী আশ্ৰম অৱস্থিত। 1962 চনৰ 5 মাৰ্চত আচাৰ্য বিনোবা ভাৱে প্ৰতিষ্ঠা কৰিছিল। তাৰ আগতে কস্তুৰবা কল্যাণ কেন্দ্ৰ আছিল। এয়া হৈছে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰৰ যি লীলাবাৰী এয়াৰপোৰ্ট আছে, এয়াৰপোৰ্টৰ পিছৰ অংশ, আচলতে পিছৰ অংশত থকা এইটো এয়াৰপোৰ্টৰ পিছফালে থকা উজ্জ্বলপুৰ। এই উজ্জ্বলপুৰতে অৱস্থিত আছে মৈত্ৰী আশ্ৰম, যি মৈত্ৰী আশ্ৰমত আচলতে মহিলাৰ দ্বাৰা পৰিচালিত হয়। আৰু ইয়াতে বৰ্তমান 7 গৰাকী মহিলা আছে। 9 গৰাকী মহিলা আছিলে যদিও 2 গৰাকী মহিলা ইতিমধ্যে মৃত্যু হৈছে। আৰু এই 7 গৰাকী মহিলাই ইয়াত থাকে আৰু তেওঁলোকে সকলো কাম কাজ কৰে। আমি দেখিছোঁ যে সকলোবিলাক কাম কাজ আচলতে এখন ঘৰৰ যিবিলাক কাম কাজ, সকলোবিলাক কাম কাজেই কৰে মহিলাসকলে। 7 গৰাকী আই আছে আৰু এই 7 গৰাকী আই তত্বাৱধানতে এইটো পৰিচালনা হৈ আছে। আৰু আমি কৈছোঁ যে বিনোৱাজীৰ একান্ত সেৱক এইসকল। আমি ভিতৰৰ ফালে যাম আৰু ভিতৰৰ পিনে গৈ আমি বুজিবলৈ চেষ্টা কৰিম, জানিবলৈ চেষ্টা কৰিম, যিহেতু আমি যোৱা ৰাতিটো ইয়াতে কটালোঁ। আৰু যদিও বাহিৰৰ পৰা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে মৈত্ৰী আশ্ৰমৰ এক পৰিৱেশ। আচলতে ইয়াত প্ৰৱেশ কৰিলেই এক সুন্দৰ পৰিৱেশ বিৰাজ কৰে আৰু মনটো শান্তিৰে ভৰাই পেলায়। এইটো হৈছে প্ৰাৰ্থনা গৃহ। ইয়াতে আচলতে নিৰাকাৰ জনকে আচলতে ইয়াতে প্ৰাৰ্থনা কৰে আমি জানিব পাৰিছোঁ। আৰু বিনোৱাজী আৰু মহাত্মা গান্ধীৰ ইয়াতে ফটো তেওঁলোকে স্থাপন কৰি লৈছে। কিন্তু আমি জনামতে যে ভগৱান শ্ৰীকৃষ্ণকে আচলতে তেওঁলোকে আৰাধনা কৰে। আৰু এনেদৰে যদি আমি সোমাই আহোঁ, ইয়াতে বিভিন্ন ধৰণৰ ৰেষ্ট হাউচ আছে। আৰু মৈত্ৰী আশ্ৰমৰ যিসমূহ অফিচিয়েল কাম কাজ ইয়াতে হয়। আৰু ইয়াতে গেষ্ট ৰুম আছে আচলতে কেইবাটাও। এই গেষ্ট ৰুমত ৰাতি থকা মেলাকে আদি কৰি সকলো ধৰণৰ সুবিধা হয়। সুন্দৰভাৱে সত্য, প্ৰেম আৰু কৰোণা, এই 3 মূল মন্ত্ৰৰে আচলতে আশ্ৰমখন চলি আছে। ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি খেতি বাতি সকলো এওঁলোকে কৰে। আশ্ৰমৰ যিসকল বাই ভনী আছে তেখেতসকলে কৰে, আইসকলে। আৰু দেখিছে যে এগৰাকী আই পুৱাৰে পৰা ব্যস্ত হৈ থকা দেখা গৈছে, চাফ চিকুণত লাগি আছে। আৰু এইবিলাক আচলতে গেষ্ট হাউচ। আমি ইয়াত যোৱাকালি ইয়াতে থাকিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসত আমি অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। আৰু ওপৰৰ ফালে আমি চাম যে স্বাৱলম্বিতাৰ বাবে তেওঁলোকে তাঁতশালৰ ব্যৱস্থা আছে ইয়াতে। আৰু এতিয়া বৰ্তমান 3খন তাঁতশাল ইয়াতে স্থাপন কৰি থৈছে আইসকলে। এই তাঁতশালৰ জৰিয়তেও স্বাৱলম্বনৰ পথ তেওঁলোকে উলিয়াই লৈছে। আৰু নিজে বোৱা কাপোৰ নিজে পিন্ধে আৰু আৱশ্যক হ'লে বিক্ৰীও কৰে। এনেদৰে কেইবাখনো শাল আছে আচলতে। আৰু আমি জানিব পাৰিছোঁ যে নুমলীগড় শোধনাগাৰেও 12খন শাল দিছিলে, কিন্তু জেগাৰ অভাৱত তেওঁলোকে 6খন শালহে আচলতে লৈছে। ওপৰৰ পৰা যদি আমি আশ্ৰমৰ পৰিৱেশটো চাওঁ, খুব সুন্দৰ এটা পৰিৱেশ। ওপৰৰ পৰা এনেকৈ দেখাইছোঁ যে মৈত্ৰী আশ্ৰম আচলতে মহিলাসকল, অকল মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। আৰু বিনোৱাজীৰ একান্ত সেৱক এইসকল। এই সেৱকসকলে আচলতে ইয়াতে থাকি তেওঁলোকে বিবাহ পাশতো আবদ্ধ হোৱা নাই, এনেদৰে থাকি কৰি তেওঁলোক বিনোৱাজীৰ মূল মন্ত্ৰসমূহ প্ৰচাৰ প্ৰসাৰ কৰাত ব্যস্ত হৈ পৰিছে। এই 2 গৰাকী আচলতে গৰু আছে তেখেতসকলৰ। গৰু
ব্যৱস্থা কৰাত ঘাঁহ চাহ খুৱাবৰ বাবে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। আৰু বিভিন্ন ধৰণৰ আচলতে ইয়াতে শাক পাচলি আছে, ফল মূলৰ গছ আছে। এইজোপা হয়তো আটলাছ গছ, লগা নাই কাৰণে আপোনালোকক ফলটো দেখুৱাব নোৱাৰিম। এনেদৰে অমিতা, কুঁহিয়াৰ সকলো ব্যৱস্থা কৰিছে। পুৱা 4 বজাতে উঠি আচলতে তেওঁলোকে পুৱা 4 বজাতে বিচনা ত্যাগ কৰে। বিচনা ত্যাগ কৰাৰ পিছত তেওঁলোকে বিভিন্ন ধৰণৰ সেৱা আগবঢ়ায়। আৰু আমি যিহেতু আজি অতিথি হিচাপে আছোঁ, এই অতিথি হিচাপে থকা বাবে আমাক খন্তেক সময়ৰ পিছতে জলপান খুৱাব। যোৱা নিশা সুন্দৰভাৱে অন্নৰে আপ্যায়ন কৰিছে। আৰু এইজোপা গছ হৈছে আটলাছ গছ। এইবিলাক বাৰীৰ ফল আৰু আনি আচলতে গৰুক খুৱাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এইগৰাকী আই গৰু দানাৰ কাৰণে মানে ব্যস্ত হৈছে। আপোনাৰ ঘৰ কোন জেগাত আছিলে? পশ্চিম ধেমাজি। কিমান দিন হ'ল ইয়াতে? মই এনেই আলহী ফুৰিব আহা। অঁ, মোৰ ভণ্টি আছে। হয়। আচলতে এনেদৰে তেওঁলোকে সেৱা আগবঢ়াই আছে। আৰু আমি কৈছোঁ যে গৰু যিহেতু আছে, গৰুৰ বাবে যথেষ্ট কষ্ট কৰে। আৰু গৰুৰ পৰা গাখীৰ উৎপাদন হৈছে। আৰু গাখীৰ উৎপাদন কৰি তেওঁলোকে নিজে খোৱাৰ উপৰিও বিক্ৰী কৰে আচলতে স্বাৱলম্বিতাৰ বাবে। গৰু কেইবাজনীও আছে। এই মৈত্ৰী আশ্ৰমৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য, লক্ষ্য সকলোবিলাক আমি পিছৰ খণ্ডসমূহত দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে মাথো অপেক্ষা কৰক।